বৃহত্তৰ কাকপথাৰ আঞ্চলিক সমন্বয় কৰম সন্মিলন উদযাপন 2021 স্থান পুমচাং ডুমকা লাইন খেলপথাৰ কাকপথাৰ 26 ছেপ্টেম্বৰ 2021 চন এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰে। পুৱা পতাকা উত্তোলনৰ পিছতে কৰম দেৱতালৈ সমূহীয়াকৈ সেৱা জ্ঞাপন কৰে। তাৰ পিছতে বিভিন্ন জাতীয় জনগোষ্ঠীয় নৃত্যসমূহ প্ৰদৰ্শন কৰা হয়। কৰম সন্মিলনৰ লগত সংগতি ৰাখি 19 তাৰিখে মাৰাথন দৌৰ অনুষ্ঠিত কৰে আৰু প্ৰতিযোগিতাসমূহ অনলাইন মাধ্যমেৰে চিত্ৰাংকন আৰু সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে আৰু 26 তাৰিখে কৰম সন্মিলনৰ লগত সংগতি ৰাখি বঁটা বিতৰণী সভা অনুষ্ঠিত কৰে। বিশিষ্ট অতিথি হিচাপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক সুৰজিৎ মৰাণ ডাঙৰীয়া, অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৰৎ কুৰ্মী, ক্ৰীড়া সম্পাদক অমৃত কৰ্মকাৰ, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক প্ৰণৱ কুৰ্মী, সদৌ মৰাণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক সৌভিক মৰাণ ডাঙৰীয়া। আজি কাৰ্যসূচীৰ ওপৰত ক'ব। আজি বৃহত্তৰ কাকপথাৰ আঞ্চলিক সমন্বয় কৰম সন্মিলনকালি কোভিড পৰিস্থিতিৰ বাবে আমি অনুষ্ঠিতভাৱে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিলোঁ। পুৱা আমি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, তাৰপিছতে আমাৰ যি কৰম দেৱতালৈ সমূহীয়াকৈ সেৱা জ্ঞাপন কৰোঁ। তাৰপিছতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয় দলীয় নৃত্যসমূহৰ নৃত্য প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত কৰোঁ। তাৰপিছতে আজি বৃহত্তৰ কাকপথাৰ আঞ্চলিক সমন্বয় কৰম সন্মিলনখনে অসম তথা চাহ জনগোষ্ঠীৰ গৌৰৱ পদ্মশ্ৰী দুলাল মানকী দেৱলৈ উদযাপন সমিতিৰ তৰফৰ পৰা আমি এক সম্বৰ্ধনা জ্ঞাপন কৰোঁ আৰু লগতে উদযাপন কৰম সন্মিলনখনৰ লগত সংগতি ৰাখি আমি যোৱা 19 তাৰিখে ৰূপাই চাইডিঙৰ পৰা কাকপথাৰলৈকে মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু কোভিড পৰিস্থিতিৰ ফলত আমি অনলাইন যোগে প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। একক গেট সাজপাৰ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, এই প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত প্ৰতিযোগী আজি বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰোঁ আৰু আমি এখন অনুষ্টুপীয়াকৈ এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আমাৰ শ্ৰদ্ধাৰ আমাৰ জনগোষ্ঠীৰ গৌৰৱ, চাহ জনগোষ্ঠীৰ গৌৰৱ, অসমৰ গৌৰৱ পদ্মশ্ৰী দুলাল মানকী দেৱৰ গীতৰ
আমাৰ মাজত আছে জনপ্ৰিয় শিল্পী মণিতা লোহাৰ, ৰূপালী কৰ্মী, কুমাৰ দাবী, অমৃত দাবী ইত্যাদি জনপ্ৰিয় শিল্পীয়ে আজি এই অনুষ্ঠানত আমাৰ গীত পৰিৱেশন কৰিব। বিশিষ্ট অতিথি হিচাপে কাক আমন্ত্ৰণ কৰিছে? আমাৰ বিশিষ্ট অতিথি হিচাপে আজি এইখন সভাত উপস্থিত আছিল অসম চৰকাৰী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৰৎ কুৰ্মী, ক্ৰীড়া সম্পাদক অমৃত কৰ্মকাৰ, অসম চৰকাৰী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সম্পাদক কনক কুৰ্মী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক সুৰজিৎ মৰাণ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক শ্ৰমিক মৰাণ আৰু কাকপথাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ বিষয়ে উপস্থিত থাকে। কাকপথাৰৰ বিভিন্ন সমাজকৰ্মী তথা লগতে সাংস্কৃতিক কৰ্মী আদি অনুষ্ঠানত উপস্থিত থাকে। ধন্যবাদ।